বহু সময়ত আপোনাৰ ফোনত কিন্তু অচিনাকি নম্বৰৰ পৰা ফোন আহে আৰু কোনোবা সময়ত আপোনাক ফোন কৰি ডিষ্টাৰ্ব কৰে। আপুনি কিন্তু গম নাপায় যে কোনে আপোনাক ফোন কৰি ডিষ্টাৰ্ব কৰি আছে। তাক ধৰিবলৈ কিন্তু আপোনাক হোৱাটছআপৰ প্ৰয়োজন হয়। হোৱাটছআপত SMS কৰিবলৈ হ'লে আকৌ আপোনাৰ প্ৰথমতে নাম্বাৰটো ছেভ কৰিব লাগিব, তাৰ পিছতহে SMS কৰিব লাগিব। কিন্তু নাম্বাৰ ছেভ নকৰাকৈ ডাইৰেক্ট কেনেকৈ আপুনি সেই ব্যক্তিৰ লগত কথা পাতিব পাৰিব, সেইটো প্ৰচেছ মই আজি আপোনালোকক শিকাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক আৰু আপুনি যদি এই চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে আপোনাৰ হোৱাটছআপত কিন্তু এটা কাম কৰিব লাগিব। আপোনাৰ হোৱাটছআপত যাব, তাত গৈ ওপৰত 3 ডট আছে, 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত ইয়াৰ ছেটিংছ বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিব। ছেটিংছত গৈ আপোনাৰ একাউণ্টত ক্লিক কৰিব। একাউণ্টত ক্লিক কৰাৰ পিছত একাউণ্টৰ যিটো প্ৰাইভেচি আছে, প্ৰাইভেচিত ক্লিক কৰিব। ইয়াত কিন্তু এটা অপশ্যন পাব প্ৰফাইল ফটো। প্ৰফাইল ফটোত ক্লিক কৰি ইয়াত 4টা অপশ্যন আছে, তাত আপুনি মাই কণ্টেক্টছ বা নবডিত ক্লিক কৰি ল'ব লাগিব। মাই কণ্টেক্টছ লৈছোঁ। তাৰপিছত আপুনি ডাইৰেক্ট হোম পেজলৈ গুচি আহিব। হোম পেজলৈ গুচি অহাৰ পিছত আকৌ আপোনাৰ মোবাইলত গুগলত ভিজিট কৰিব। গুগলত যোৱাৰ পিছত তাত চাৰ্চ বক্স পাব। চাৰ্চ বক্সত আপুনি চাৰ্চ কৰিব লাগিব WA.ME/ তাৰপিছত আপুনি মোবাইল নম্বৰৰ কোড নাম্বাৰটো ভৰাই দিব। যিহেতু আমাৰ ইণ্ডিয়াৰ কোড নাম্বাৰ হৈছে +91 ভৰাই দিয়াৰ পিছত তাৰপিছত আপুনি যিটো নম্বৰত যোগাযোগ কৰিব বিচাৰে সেই নম্বৰটো ভৰাই দিব। সেই নম্বৰটো ভৰাই দিয়াৰ পিছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ডাইৰেক্ট হোৱাটছআপত গুচি আহিব। আৰু আপুনি যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে এটা অপশ্যন আহিব whatsapp.com, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এই ৱেবছাইটত আহিব পাৰিব। ইয়াৰ পৰা আপুনি ডাইৰেক্ট SMS কৰিব পাৰিব আৰু সি কিন্তু গম নাপায় যে আপুনি SMS কৰি আছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব।